তো নমস্কাৰ বন্ধুসকল, মই গৌতম আৰু এই চেনেলটোলৈ মই স্বাগতম জনাইছোঁ আপোনালোকক। আৰু দুখনকৈ অসমীয়া চলচ্চিত্ৰ আহি আছে জানমণি, আৰু এই জানমণি আপোনালোকে কেনেকৈ উপভোগ কৰিব পাৰিব এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহ কেনে পায় কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ। গতিকে ভিডিঅ'টো উপভোগ কৰক। নমস্কাৰ, মই যতীন বৰাই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 6 বছৰৰ মূৰত আপোনালোকৰ মাজলৈ আহি আছে আপোনালোকৰ অতি মৰমৰ জানমণি। এবাৰ জানমণি এখন নহয় দুখনকৈ জানমণি আপোনালোকে দেখা পাব মোবাইলৰ যোগেদি। বিগত 4টা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনলৈ NK প্ৰডাকশ্যনে যি অৰিহণা দিছে, সেই NK প্ৰডাকশ্যনে এইবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছে মোবাইলৰ যোগেদি নতুন এপ NK বিগ ষ্টাৰ্ছ। কৰোনা ভাইৰাছৰ কাৰণে অসমৰ বিভিন্ন চিত্ৰগৃহ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চিত্ৰগৃহ বন্ধ হ'ব ধৰিছে। গতিকে আপোনালোকে ঘৰতে বহি উপভোগ কৰক NK বিগ ষ্টাৰৰ জৰিয়তে 200ৰো অধিক চিনেমা, নতুন নতুন চিনেমা, নতুন জানমণি আৰু ৱেব ছিৰিজ। মোবাইল এপত যাওক, ডাউনলোড কৰক আৰু NK বিগ ষ্টাৰ্ছৰ বিভিন্ন ধৰণৰ ছবি উপভোগ কৰক। ধন্যবাদ। এটা ডাঙৰ খবৰ দিবলৈ, আৰু সেইটোৱে হৈছে 6 বছৰৰ মূৰত আপোনালোকৰ মাজলৈ আহি আছে আপোনালোকৰ মৰমৰ জানমণি। আৰু এখনকৈ নহয় দুখনকৈ জানমণি আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকৰ মোবাইলতেই। কাৰণ বিগত 4টা দশক ধৰি মনোৰঞ্জন আমাক যোগাই আহিছে NK প্ৰডাকশ্যনে, আৰু NK প্ৰডাকশ্যনে এইবাৰ লৈ আহি আছে এটা নতুন এপ, আৰু নামটো হৈছে NK বিগ ষ্টাৰ। NK বিগ ষ্টাৰ আপোনালোকে ডাউনলোড কৰিলেই 200তকৈও অধিক ছবি, ভিডিঅ' গান আৰু লগতে বিভিন্ন মনোৰঞ্জন ধৰ্মী অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব, আৰু লগতে আপোনালোকৰ মৰমৰ জানমণিখনো উপভোগ কৰিব পাৰিব NK বিগ ষ্টাৰতে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ NK বিগ ষ্টাৰ আপোনালোকে শীঘ্ৰে ডাউনলোড কৰক আৰু আপোনালোকৰ ভাল লগা অনুষ্ঠানসমূহ আপোনালোকে উপভোগ কৰক। আমি সকলোৱে জানো যে এতিয়া কৰোনা ভাইৰাছৰ কাৰণে পাব্লিক জেগাবোৰ বন্ধ কৰি দিয়া হৈছে, তাৰ লগতে চিনেমা হলবোৰো বন্ধ কৰি দিয়া হৈছে। কিন্তু ভাল খবৰ এইটোৱে যে আপোনালোকে জানমণিখন চাবলৈ চিনেমা হললৈ যাব নালাগে, নিজৰ মোবাইলতে এই এপটো ডাউনলোড কৰক। এপটোৰ নামটো হৈছে NK বিগ ষ্টাৰ। NK বিগ ষ্টাৰ ডাউনলোড কৰিলে আপোনালোকৰ প্ৰিয় ছবি জানমণিখন মোবাইলতে আপোনালোকে উপভোগ কৰিব পাৰিব। নমস্কাৰ, মই আশ্চৰ্য বৰপাত্ৰ। আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আছে যে আপোনালোকৰ মাজলৈ আহি আছে সুদীৰ্ঘ 6টা বছৰৰ পিছত আপোনালোকৰ মৰমৰ জানমণি। আৰু এইবাৰ এখনকৈ নহয় দুখনকৈ জানমণি আপোনালোকে উপভোগ কৰিবলৈ পাব আপোনালোকৰ মোবাইলতে। আৰু বিগত 4টা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনত মনোৰঞ্জনৰ খোৰাক জগাই তোলা NK প্ৰডাকশ্যনে এইবাৰ আপোনালোকৰ মাজলৈ উলিয়াই দিছে এটা নতুন এপ NK বিগ ষ্টাৰ, য'ত আপোনালোকে উপভোগ কৰিবলৈ পাব 200ৰো অধিক চিনেমা, ভিডিঅ', অডিঅ' আৰু ভিন্ন স্বাদৰ ৱেব ছিৰিজ। ইতিমধ্যে আপোনালোকে গম পাইছে যে মহামাৰী কৰোনা ভাইৰাছে বিশ্বব্যাপী যি ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত স্কুল, কলেজ, চিনেমা হলবোৰ প্ৰায় বন্ধ হৈ গৈছে। কিন্তু এই বেয়া খবৰৰ মাজতো ভাল খবৰটো এয়ে যে যি আমাৰ জানমণি চিনেমাৰ আকাৰত আপোনালোকৰ মাজলৈ আহি আছে, আপোনালোকে ঘৰতে বহি মোবাইলত উপভোগ কৰিবলৈ পাব NK বিগ ষ্টাৰৰ জৰিয়তে। গতিকে আজি আপোনালোকে ডাউনলোড কৰক প্লে ষ্ট'ৰৰ পৰা NK বিগ ষ্টাৰ। থেংক ইউ। নমস্কাৰ, মই পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকলৈ শ্ৰদ্ধা জনাইছোঁ, আৰু মই জানিবলৈ পাই সুখী হৈছোঁ আৰু আপোনালোককো জনাবলৈ পাই সুখী হৈছোঁ যে সুদীৰ্ঘ 6টা বছৰৰ পিছত অসমবাসীয়ে পুনৰ চাবলৈ আৰু শুনিবলৈ পাব জানমণি। হয়, অসমীয়া লোকসংগীতৰ আধাৰত বিশেষভাৱে নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ জানমণি আৰু ৱেব ছিৰিজ এইবাৰ অসমবাসীৰ বাবে সমগ্ৰ বিশ্বব্যাপ্ত অসমীয়া সৃষ্টিৰাজিৰ শ্ৰোতা দৰ্শকৰ বাবে NK প্ৰডাকশ্যনে পুনৰ মুকলি কৰিছে জানমণি। জানমণি আপোনালোকে চাবলৈ পাব NK প্ৰডাকশ্যনৰ নতুন এটা এপৰ জৰিয়তে NK বিগ ষ্টাৰ। গতিকে আজিয়ে ডাউনলোড কৰক NK বিগ ষ্টাৰ, আৰু ইয়াৰ জৰিয়তে আপোনালোকে উপভোগ কৰক শতাধিক গান, বিভিন্ন টেলিফিল্ম, চুটি ছবি, পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু আপোনালোকৰ আপোন জানমণি। গতিকে আজিয়ে ডাউনলোড কৰক NK বিগ ষ্টাৰ, এটা নতুন সাংস্কৃতিক এপ। অসমীয়া চিনেমা ভাল পোৱা বহুতৰ দৰে আমিও বৰ আগ্ৰহেৰে বাট চাইছিলোঁ চিনেমা হলত NK প্ৰডাকশ্যনৰ নতুন চিনেমা জানমণি চোৱাৰ অপেক্ষাত আমি ৰৈ আছিলোঁ। কিন্তু বৰ্তমানৰ কৰোনা ভাইৰাছৰ পৰিণতিত
এন কে প্ৰডাকশ্যনৰ বিশেষ সূত্ৰই আমাক জানিবলৈ দিছে যে এইবাৰ চিত্ৰগৃহৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা ছবিখন বিহুৰ সময়ত ৰিলিজ হ'বলগীয়া জানমণি ছবিখন বিহুৰ সময়তেই উপলব্ধ হ'ব এন কে প্ৰডাকশ্যনৰ নতুন এটা সাংস্কৃতিক এপ এন কে বিগ ষ্টাৰৰ জৰিয়তে। গতিকে চিনেমা হলত আমি চাব নোৱাৰিলেও আমি তাৎক্ষণিকভাৱে চাবলৈ পাম জানমণি নতুন চলচ্চিত্ৰখন এন কে বিগ ষ্টাৰ এপৰ জৰিয়তে। আমি এন কে বিগ ষ্টাৰ আৰু এন কে প্ৰডাকশ্যন তথা জানমণিৰ সমূহ কলাকুশলী আৰু আপোনালোকলৈ পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু আহিবলগীয়া ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।